নমস্কাৰ বন্ধুসকল, মই ৰেকি গ্ৰাণ্ড মাষ্টাৰ এষ্ট্ৰলজাৰ আৰু এঞ্জেল চিলাৰ সুপ্ৰতিম বৰুৱাই পুনৰ মোৰ এই ৰেইচ অফ ৰেকি নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মই ৰেকিৰ চি বলৰ বিষয়ে দুষাৰমান কথা ক'ব বিচাৰিছোঁ, যাক আপোনাৰ এনাৰ্জি বল বুলিও কোৱা হয়। একচুৱেলি এইটো এটা উৰ্জা শক্তিৰ এটা বল হয়। তাক কেনেদৰে আপোনাৰ হিলাৰসকলে ব্যৱহাৰ কৰিব পাৰে, মই দুষাৰমান কথা ক'বলৈ তাৰ ওপৰত বিচাৰিছোঁ আজি। যি কি নহওক, এতিয়া ইয়াত ভিউৱাৰ্ছসকল আপোনালোক বহুত আছে যিসকলে ৰেকিৰ বিষয়ে আপোনালোক হিলাৰ নহ'ব পাৰে। তো আপোনালোকে কেনেদৰে হিলিং কৰিব বা কি কৰিব আপোনালোকে গম নাপাব পাৰে, কিন্তু একো কথা নাই। যিহেতু আপোনালোকে আমাৰ ভিডিঅ'টো চাওক, তাৰপিছত হয়তো মোৰ স্ক্ৰীণত মোৰ নাম্বাৰবিলাক দিয়া আছে। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে ৰেকি শিকিবও পাৰিব। এই নাম্বাৰত কণ্টেক্ট কৰি পেলাই শিকাৰ পিছত আপোনালোকে ইয়াৰ ৰেকিৰ চিকিৎসাটো কেনেদৰে কৰিব পৰা যায় তাৰ বিষয়ে আপোনালোকে গম পাব। আৰু এইখিনিতে এটা কথা কওঁ যে ৰেকিটো হৈছে কোনো ধৰণৰ আপোনাৰ ধৰ্মৰ লগত জড়িত কোনো বস্তু নহয়। ৰেকি হৈছে একমাত্ৰ আপোনাৰ চিকিৎসাৰ পদ্ধতি বা মাধ্যম হয়। আৰু ৰেকিত আপোনাৰ এটা অল্টাৰনেটিভ আপোনাৰ যিটো আমাৰ চিকিৎসা পদ্ধতি বুলি কোৱা হয়, সেইটোৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা আমি কৰিব পাৰোঁ। ইয়াত বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে আপোনাৰ বহু ধৰণৰ চিকিৎসা গ্ৰহণ কৰাৰ পিছত বিভিন্ন ৰোগৰ ক্ষেত্ৰত তেখেতলোকে কি কৰিছে, ভাল ভাল ফলাফলবিলাক পাই আহিছে। আৰু যিটো বহুত অতীজৰ পৰা পাই আহিছে, যিটো 1800 শতিকাৰ পৰা যিটো পাই পেলাই আহিছে তেওঁলোকে। আৰু ইয়াত এটা কথা হৈছে, আপোনালোকে ৰেকিটো শিকাৰ পিছত আপোনালোকে নিজক চিকিৎসা কৰাৰ উপৰিও আনকো চিকিৎসাৰ দ্বাৰা তেওঁলোকক সুস্থ কৰিব পাৰিব। লগতে ৰেকিৰ চিকিৎসাৰ লগত অন্যান্য চিকিৎসাবিলাকো আপোনালোকে লৈ থাকিব পাৰিব। যেনেদৰে মই মোৰ আগৰ ভিডিঅ'টোত যেতিয়া মই কৈছিলোঁ যে আপোনাৰ চক্ৰসমূহ ক্লিন কৰাৰ উপৰিও অন্যান্য বেমাৰৰ ক্ষেত্ৰত, ৰোগৰ ক্ষেত্ৰত এলোপেথি হওক, আয়ুৰ্বেদা হওক বা হোমিঅ'পেথি, নেচাৰোপেথি, অন্যান্য যিবিলাক চিকিৎসা পদ্ধতি আছে সেইবিলাকৰ লগতে ৰেকিৰ চিকিৎসাটো লৈ দিয়াৰ লগে লগে কি হয়, শৰীৰটোৱে এনাৰ্জি লাভ কৰে, উৰ্জা শক্তিটো পায়, যিটো মহাজাগতিক আমি উৰ্জাৰ প্ৰাণ শক্তি বুলি আগতে মই কৈ আহিছোঁ। তো সেই শক্তিয়ে কি কৰে, ৰোগটো ভাল হোৱাত আৰু আপোনাৰ তাত শক্তি দিয়ে। আৰু ৰোগটো ভাল হ'বলৈ মানুহজনক অতি সোনকালে ভাল হ'বৰ কাৰণে তেখেতক সহায় কৰে, ৰোগীজনক সহায় কৰে বিশেষকৈ। তো এতিয়া আজি মই এইটো এনাৰ্জি যিটো এনাৰ্জি বলৰ কথা ক'ব লাগিছোঁ, যিটো আপোনাৰ চি বল বুলিও কোৱা হয়। সেই বলটোৰ ওপৰত কেনেদৰে আমাৰ ৰেকিৰ হিলাৰসকলে কেনেদৰে কাম কৰিব পাৰিব বা সেইটোৱে কি ধৰণে কাম কৰে চিকিৎসাৰ ক্ষেত্ৰত, তাৰ বিষয়ে মই দুষাৰমান কথা আপোনালোকক আজি ক'ম। এতিয়া এনাৰ্জি বলটো হৈছে কি হ'ল, এনাৰ্জি বলটোৱে আপোনাৰ এনেকুৱা এটা বস্তু যিটো আপুনি টাইমিং কৰিব পাৰে। মই একদম সহজ সৰল ভাষাত ক'বলৈ গ'লে সেইটো আপোনাৰ টাইমিং কৰে। টাইমিং মিনছ কি হ'ল, আপুনি কাৰোবাক হিলিং কৰিবলগীয়া হৈছে, যিহেতু আপুনি এজন হিলাৰ যদি হয়। তো তেতিয়া আপুনি হিলিং কৰাৰ সময়ত কি হয়, কেতিয়াবা কোনোবা ক্ষেত্ৰত আপুনি ব্যস্ত হৈ থাকে, কিবা কাৰণত আপুনি আপোনাৰ ক্লায়েণ্টক বা পেচেণ্ট এজনক ৰোগী এজনক হিল কৰিব নোৱাৰিছে। তেতিয়া কি কৰিব লাগে, তেতিয়া এনাৰ্জি হিলিং বল এটা আপুনি ক্ৰিয়েট কৰি তেখেতৰ কাৰণে তেখেতৰ ৰোগৰ ক্ষেত্ৰত, তেওঁৰ ৰোগ হৈছে যিটো ৰোগৰ বিষয়ে বিষয়টোৰ ওপৰত এনাৰ্জি বলটো ক্ৰিয়েট কৰাৰ পিছত তাত যিবিলাক আমাৰ ৰেকিৰ যিবিলাক চিম্বলবিলাক আছে চিকিৎসাৰ ক্ষেত্ৰত, যিটো বেমাৰৰ ক্ষেত্ৰত যিটো চিম্বলৰ প্ৰয়োজন হয় বা চিহ্নৰ প্ৰয়োজন হয়, সেইটো ড্ৰ কৰক। আৰু অন্যান্য চিম্বলসমূহ ড্ৰ কৰি পেলাই তাক উৰ্জাবান কৰি পেলাই তেখেতৰ কাৰণে থ্ৰ' কৰি দিয়ক। তাৰপিছত তাত টাইমিং দিয়ক যে ৰাতিপুৱা 9টাৰ পৰা বোলে ইমান সময়লৈকে এইটো তেখেতে অট'মেটিকেলি ৰেকি হিলিংটো পাব, বা দুপৰীয়া পাব বা সন্ধিয়া পাব বা ৰাতিলৈ পাব। সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি এজন হিলাৰ হিচাপে সেইটো ডিচাইড কৰিব লাগিব, ঠিক কৰিব যে কোনটো ক্ষেত্ৰত আমি ৰোগীজনক এই সময়ত চিকিৎসা কৰিম। তো এতিয়া এনাৰ্জি বলটো আপোনালোকে যিহেতু হিলাৰসকলে গম পায় এনাৰ্জি বলটো কি বস্তু, কিন্তু যিসকল ভিউৱাৰ্ছে চাই আছে তেখেতলোকে গম নাপায়। এইটো হৈছে এটা উৰ্জা শক্তি হয়। যেতিয়া আমি ৰেকিৰ দ্বাৰা যেতিয়া কাম কৰোঁ, হিল কৰোঁ কাৰোবাক, টাচ থেৰাপি, ৰেকিৰ অন্যতম এটা নাম হৈছে টাচ থেৰাপি, যিটোক স্পৰ্শ চিকিৎসা বুলি কোৱা হয়। মহাজগতৰ প্ৰাণ শক্তিৰ উৰ্জা শক্তিটো ইউনিভাৰ্চৰ পৰা লৈ পেলাই এটা মাধ্যম হৈ পেলাই তাক স্পৰ্শৰ দ্বাৰা, হাতৰ দ্বাৰা প্ৰবাহিত কৰোৱাই পেলাই চিকিৎসা প্ৰদান কৰা হয়। বিভিন্ন পইণ্ট কিছুমান আছে, কেন্দ্ৰ কিছুমান আছে, তাত পইণ্টত ৰেকি হিল কৰি পেলাই দিয়া হয়। তো এতিয়া কথাটো হৈছে কি হ'ল, তাত কেনেকৈ এনাৰ্জি বলটো আনিব। যিহেতু মই এজন হিলাৰ হয়,
তো আমি যেতিয়া ৰেকি বলটো আমি ক্ৰিয়েট কৰোঁ, ৰেকি বলটো ক্ৰিয়েট কৰা সময়ত আমাৰ কি হয়, আমাৰ ছিষ্টেম কিছুমান আছে, আমি চিম্বলবিলাক হাতত ড্ৰ কৰিবলগীয়া হয়। আপোনালোকে হিলাৰসকলেও শুনক যে চিম্বলবিলাক আপোনালোকে ড্ৰ কৰিব, যি চিম্বলৰ প্ৰয়োজন হয় আপোনালোকে ভাবে, যিটো চিম্বলৰ আপোনালোকৰ প্ৰয়োজন অনুসাৰে আপোনালোকে চিম্বলটো ড্ৰ কৰাৰ পিছত হাতত আঁকি লোৱাৰ পিছত আপোনালোকে ক্ৰমান্বয়ে কি হ'ব, আপোনালোকে এইটো লাহে লাহে হাতখন আগলৈ পিছলৈ এনেদৰে কৰিব। আপোনালোকে যেতিয়া প্ৰবাহিত হ'ব, এটা সময়ত আপোনালোকৰ কি হ'ব, এনেকুৱা ফিল হ'ব যেন আপোনাৰ হাতখন ওচৰলৈ টানি নিব পৰা নাই, দুখন হাত আপুনি লগাব পৰা নাই। কি হ'ব, এনেকৈ শ্লিপ কৰিব বা এনেকৈ পিছল খাই যাব, আপোনালোকৰ এটা মাজত যেন বল এটা আহি গৈছে ডাঙৰ, ক্ৰমান্বয়ে সেই বলটো বৃদ্ধি হৈও গৈ থাকে কেতিয়াবা। তো সেইটোৱে হৈছে এনাৰ্জি বল। তাত আপোনাৰ বিভিন্ন ধৰণৰ হোৱাইট লাইট থাকিব পাৰে, বিভিন্ন ধৰণৰ কালাৰ থাকিব পাৰে, যিটো আপুনি থাৰ্ড আইৰ দ্বাৰা বা ক্ৰাউন চক্ৰৰ দ্বাৰা আপুনি ভাবিব পাৰে। তাত আপুনি হিলাৰসকলে আপোনাৰ যিটো আমাৰ ক্ৰাউন চক্ৰ বুলি কোৱা হয়, ক্ৰাউন চক্ৰৰ পৰা আপোনাৰ যিটো থাৰ্ড আই ইয়াত আমাৰ মাজত থাকে, সেই থাৰ্ড আইৰ পৰা আপুনি তাত গোটেই আপোনাৰ যাৰ কাৰণে আপুনি কৰিব লৈছে তেখেতৰ বিষয়ে আপুনি সেইখিনি সম্পূৰ্ণখিনি ডিটেইলছখিনি তাক চাৰ্চ কৰোঁতে আপুনি ৰেকি বলটোক, যিটো এনাৰ্জি বল আছে, এনাৰ্জি বলটোক আপুনি দিব পাৰে, ডাইৰেকশ্যন দিব পাৰে, যে এইটো আজ্ঞা দিব পাৰে যে এইটো কাম কৰিব লাগিব, এনেকুৱা হ'ব, এইটো কাৰণে এইটো প্ৰয়োজন হৈছে। সেইটো বিষয়ে হিলাৰসকলে ভালকৈ গম পায়। কিন্তু যিসকল ৰেকিৰ হিলাৰ নহয়, যিসকল সাধাৰণ আপোনালোকে এই ভিডিঅ'টো চাইছে, আপোনালোকে বস্তুটো মাত্ৰ শুনক যে কেনেধৰণে ৰেকিয়ে কেনেধৰণে চিকিৎসাটো কৰে বা এনাৰ্জি বলটো ক্ৰিয়েট কৰি পেলাই দিয়া হয়। তো কি হ'ল, যেতিয়া এনাৰ্জি বলটো ক্ৰিয়েট কৰা হ'ব, হাতখন চপাই নিব নোৱাৰিব ওচৰলৈ, কাৰণ ঠেলি দিব, কাৰণ বল এটা ক্ৰিয়েট হৈ যায় হাতৰ মাজত, একদম বল এটা ক্ৰিয়েট হৈ যায়। সেই বলটো ক্ৰমান্বয়ে কেতিয়াবা খুব ডাঙৰ হয়, কেতিয়াবা সৰুও হয়। আপোনাৰ পাৱাৰটো, আপোনাৰ মনৰ শক্তিৰে আপুনি কিমান দূৰ ক্ৰিয়েট কৰিব পাৰিছে বা এনাৰ্জিটো কিমান ফ্ল' হৈছে, আপোনাৰ হাতেদি কিমান পাৰ হৈছে, প্ৰবাহিত হৈছে, তাৰ ওপৰত সেইটো আপোনাৰ ডিপেণ্ড কৰে। তো তেনেদৰে আমি কৰা মেলাৰ পিছত সেই এনাৰ্জি বলটোৰ দ্বাৰা এজন মানুহক আমি কভাৰ কৰিও ল'ব পাৰোঁ। কেতিয়াবা যিজন ৰোগী, তেখেতৰ যিটো চক্ৰৰ কাৰণে তেখেতৰ প্ৰব্লেম হৈ আছে, বেমাৰটো হৈ আছে, তাত আপুনি এনাৰ্জি বলটো আপুনি ইনপুট কৰিব পাৰে এজন হিলাৰে। আৰু মই নেক্সটৰ ভিডিঅ'ত হয়তো কম, যিবিলাক আমাৰ সংক্ৰমিত ৰোগ, যিবিলাক এতিয়া আজি বৰ্তমান পৃথিৱীতে যিটো কৰোণা ভাইৰাছৰ ওপৰত, ক'ভিড-19ৰ ওপৰত যিটো আমাৰ সমস্যাই দেখা দিছে, বা তাৰোপৰি ভাইৰেল যিবিলাক ডিজিজ আছে, ৰোগ আছে, সংক্ৰমিত ৰোগ আছে, সেইবিলাকৰ ক্ষেত্ৰত খুব ভাল প্ৰটেকশ্যন দিব পাৰে। লগতে আমাৰ শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, সেই ক্ষমতাটোকো এনাৰ্জি বলেৰে কভাৰ কৰি খুব ভালকৈ মানুহজনক প্ৰটেকশ্যন দিব পৰা যায়, বা তেখেতে ইণ্টাৰনেলি যিটো আমাৰ ইমিউনিটি যিটো পাৱাৰ থাকে, খুব তাক বঢ়াব পৰা যায়। তো সেইটোৰ বিষয়ে মই পিছৰ হয়তো নেক্সটৰ ভিডিঅ'ত কোনোবা দিনাখন আপোনালোকক জনাব পাৰিম। কিন্তু আজি যিটো এনাৰ্জি বলটোৰ কথা কৈছোঁ, এনাৰ্জি বলটো হিলাৰসকলে শুনক আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব। প্ৰথমতে আপুনি ৰেকি কল কৰক, হাতখনত প্ৰবাহিত কৰক, কৰোৱাৰ পিছত আপোনালোকে চিম্বলবিলাক ড্ৰ কৰক, যি চিম্বল আপোনালোকে বিচাৰে চিম্বল ড্ৰ কৰক। হাতখনত আপুনি কিমান দূৰ হাতখন আপুনি মিলিব পাৰিছে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি ইমানখিনিৰ ওপৰতো কৰিব পাৰে বা বহুত মিলি ল'ব পাৰে। কিন্তু এনাৰ্জি বলটোক আপুনি ক্ৰিয়েট কৰিবৰ কাৰণে হাতখন এনেকৈ কৰক। বৰ্তমান মোৰ সময়ত এতিয়াও প্ৰবাহিত হৈ আছে, মই নিজে অনুভৱ কৰিছোঁ, এতিয়া এই বলটো ক্ৰিয়েট হৈছে। তো যিহেতু মই ৰেকিৰ কথা কৈ আছোঁ, এই সময়ত মহাজাগতিক প্ৰাণ শক্তি ৰেকিয়ে সম্পূৰ্ণৰূপে আগুৰি আছে ইয়াত, এই ঠাইডোখৰ আগুৰি আছে, মোৰ ষ্টুডিঅ'টো এই ৰুমটোৰ ভিতৰত আগুৰি আছে। তো সেইকাৰণে মই খুব অনুভৱ কৰিছোঁ। এই বলটোক আপুনি ধুনীয়াকৈ, এই বলটোক দেখি নাপাব পাৰে চকুৰে, কিন্তু ইয়াত ক্ৰিয়েট হৈ আছে এটা বল, যিটো আমি দেখি নাপাওঁ। এই বলটোক আপুনি এক্টিভ কৰক, চাৰ্জ কৰক। কৰাৰ পিছত আপুনি যিটো যেনেকৈ আমি ৰেকি ইণ্টেনশ্যন বক্স যেনেকৈ কৰোঁ, তেনেদৰে আপুনি কৰাৰ দৰে তেওঁক কৰি পেলাই, যাৰ কাৰণে আপুনি কৰিব, কৰাৰ পিছত কমপ্লিট কৰাৰ পিছত সেই বলটো আপুনি বতাহত আপুনি থ্ৰ' কৰি দিয়ক তেওঁৰ কাৰণে। লগত কানেক্ট হ'বৰ কাৰণে যিজন ৰোগী আছে বা যাক আপুনি কানেকশ্যন আপোনাৰ তেওঁৰ লগত কৰিব বিচাৰিছে, তেখেতৰ লগত সদায় হনচা জেচনেন যিটো আমি চিম্বলৰ কথা কৈ আছোঁ, মই কওঁ ৰেকিত, সেই আপোনালোকে জানে, যিসকল হিলাৰ্ছ আছে তেওঁলোকে সেই হনচা জেচনেনৰ দ্বাৰা কণ্টেক্ট কৰক ৰেকি বলটোৰ লগত বা এনাৰ্জি বলটোৰ লগত, চি বলটোৰ লগত। সেইজন যাক দিব আপুনি, যিজন আপোনাৰ পাৰ্টনাৰ হয় তেখেতক দিব, আপুনি সেইটোৰ লগত সংযোগ কৰক। তাৰপিছত আপুনি তেখেতক হিলিং দিব পাৰে। যিহেতু ৰেকি হিলাৰসকল যিসকলে খুব বেছি ব্যস্ত হৈ থাকে, তেখেতলোকৰ বহুত মানুহক দিবলগীয়া, হিল কৰিবলগীয়া হয়, তেতিয়া কি হয়, কেতিয়াবা নিজৰ কামৰ কিছুমানৰ কাৰণে ব্যস্ততাৰ মাজত হয়তো কেতিয়াবা দিবলৈ অসুবিধা হয়, আপুনি মেডিটেশ্যনত বহিব অসুবিধা হ'ব পাৰে। তেতিয়া আপুনি ৰেকি বল ক্ৰিয়েট কৰি পেলাই তেখেতলোকক ৰেকি এনাৰ্জি বলৰ দ্বাৰা আপোনালোকে তেখেতলোকক চিকিৎসা প্ৰদান কৰিব পাৰে। আজি মূল কথাটো হৈছে, যিহেতু মই এইখিনিত ভালকৈ আপোনালোকে বুজি পাবলৈ, যিসকলে হিলাৰ হয় তেখেতলোকে বুজি পাব, কিন্তু যিসকল হিলাৰ্ছ নহয় তেখেতলোকে
এতিয়া বুজি পাবলৈ হয়তো কঠিন হ'ব পাৰে, কিন্তু যেতিয়া আপোনালোকে ৰেকিৰ বিষয়ে ৰেকি শিকিব তেতিয়া আপোনালোকে নিশ্চয় ভালকৈ গম পাব এই বস্তুবিলাক কি। যিহেতু এইটো এটা চিকিৎসা পদ্ধতি হয়, চিকিৎসা পদ্ধতিত বহুতখিনি জ্ঞানৰ অৰ্জন কৰিবলগীয়া হয়, শিকিবলগীয়া হয়, যিহেতু এজন ৰোগীক আপুনি সুস্থ কৰাৰ প্ৰয়োজন আছে। আৰু মহাজাগতিক প্ৰাণশক্তিৰ বহুতখিনি কথা আহি পৰে ইয়াত। আমি দেখা পাওঁ কিছুমান ক্ষেত্ৰত যে আজি ৰোগ হৈছে, কাৰোবাৰ ৰোগ এটা হৈছে, ৰোগ হোৱাটো ডাঙৰ কথা নহয়। ৰোগ মানুহৰ জীৱন এটা আমি যেতিয়া লৈ আহিছোঁ আমাৰ যেতিয়া আমি 5টা তত্ত্ব লৈ পেলাই যেতিয়া আমি আহিছোঁ পৃথিৱীলৈ, আমাৰ কি হয়, আমাৰ ৰোগ হ'বই। আৰু পৃথিৱীত যদি বীজাণুবিলাকো নাথাকে তেতিয়াহ'লেও হয়তো ভাইৰাছ নাথাকিলে আপোনাৰ বীজাণুৱে সংক্ৰমিত কৰি পেলাই বীজাণুৱে আমাক ৰোগত আক্ৰান্ত কৰে, হয় সেইটো হয় সঁচা কথা। কিন্তু ভাইৰাছ যদিও নাথাকে বা বেক্টেৰিয়া নাথাকে আমি হয়তো জীয়াই থাকিব নোৱাৰিম। কিন্তু এতিয়া বৰ্তমান যিটো বিশ্বত যিটো হাহাকাৰ চব ফালৰ পৰা আপোনাৰ সমস্যা যিটো হৈছে, মহামাৰী ৰূপ যিটো ল'লে বা হৈ আছে, ইমান মানুহৰ মৃত্যু হৈছে কৰোণা ভাইৰাছটোৰ ওপৰত যিখিনি হৈছে, সেইটো ক্ষেত্ৰত ৰেকিৰ খুব যিটো মই সদায় কৈ থাকোঁ, আগৰ ভিডিঅ'টো কৈছোঁ, হিলাৰসকলে গম পাব যে অৰাটোক ব্লক কৰিব পৰা যায়। অৰাটোক খুব এক্টিভ কৰি পেলাই ষ্ট্ৰং কৰি পেলাই ৰখাৰ উপৰিও আপোনাৰ যদি এনাৰ্জি বলৰ আমি প্ৰয়োগ কৰোঁ, লগতে আপুনি চক্ৰবিলাক ক্লিন কৰা হয়, সদায় যদি এজন ৰোগীক আপুনি যদি সেইদৰে আপুনি চিকিৎসাটো প্ৰদান কৰে, তেতিয়া নিশ্চয় এজন মানুহক সহজে কোনো ৰোগে, যিহেতু অৰাটো যদি ষ্ট্ৰং কৰা হয় তেতিয়াহ'লে ৰোগে আপোনাৰ সংক্ৰমিত কৰিব নোৱাৰে। এইখিনিত এটা আৰু অন্যতম এটা কথা যে আজি আপোনালোকৰ আগত মই ভিডিঅ' কৰি আছোঁ, কথা কৈছোঁ, ইয়াত যিহেতু মই এজন এষ্ট্ৰলজাৰো হয়, ভাগ্যৰো বহুত কথা থাকে। মোৰ যদি ৰোগ হ'বলগীয়া আছে, কিবা কাৰণত যদি মোক বিধাতাই লিখন দিছে যে ৰোগ এটা হ'ব এখেতৰ, সেইটো কিন্তু নিশ্চয় হ'ব। কিন্তু ৰেকিয়ে কি কৰিব, ৰোগটো হোৱাৰ উপৰি আপোনাক সুস্থ কৰাত সহায় কৰিব। ৰেকিয়ে আপোনাক যে সুৰক্ষিত কৰি, সদায় সুৰক্ষিত কৰিব, ডেফিনেটলি সুৰক্ষিত কৰিবই। কিন্তু আপোনাৰ কি হয়, কিছুমান ক্ষেত্ৰত কেতিয়াবা মানুহৰ যদি লিখা থাকে, আমাৰ বিধাতাৰ লিখন বুলি যিটো কওঁ, সেই লিখনৰ ক্ষেত্ৰত আমি ভুগিবলগীয়া থাকিলে কিছুমান ক্ষেত্ৰত হয়তো ভুগিবলগীয়া হয়। কিন্তু আমি আৰোগ্য হ'ম। আমাৰ যেতিয়া আন্ধাৰ দেখি পাওঁ, দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন যেনেদৰে হয়, আমাৰ জীৱনটো তেনেদৰে গৈ থাকে। সেইকাৰণে মহাজাগতিক প্ৰাণ শক্তিৰ লগত বহুত উৰ্জা আছে। উৰ্জাই মানুহক কি কৰে, সুস্থ কৰি তোলে। যিহেতু এইটো এটা চিকিৎসাৰ পদ্ধতি হয়, মাধ্যম হয় এটা, ৰোগ হওক চিকিৎসা কৰা যাওক, এইটোৱে হৈছে। আৰু লগতে মই আগন্তুক আৰু ভিডিঅ' বহুত আহিব মোৰ, সেইকাৰণে আপোনালোকে অনুগ্ৰহ কৰি পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰো কৰিব, যাতে আপোনালোকে কি কথাৰ বিষয়ত মই আলোচনা কৰিম ৰেকিৰ ওপৰত, তো আপোনালোকে গম পাই থাকিব। হয়তো সেইবিলাকে কোনোবা দিনাখন আপোনালোকক খুব সহায় কৰিব। যিহেতু আজি আপোনালোকে হয়তো ভিউৱাৰ্ছসকল যিসকলে আজি আপোনালোকে ৰেকিৰ বিষয়ে নাজানে, কিন্তু কাইলৈ আপোনালোকে হয়তো এজন ৰেকি হিলাৰ হ'ব পাৰে, তেতিয়া এই কথাখিনি হয়তো আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰিব বুলি ভাবিছোঁ মই। আৰু লগতে আজি মই খন্তেক থুলমূলকৈহে জনালোঁ, কিমান দূৰ আপোনালোকে বুজিছে সেইটো মই গম পোৱা নাই, কিন্তু মই চেষ্টা কৰিছিলোঁ কম সময়ৰ ভিতৰত বুজাবৰ কাৰণে। হিলাৰসকলে মই ভাবিছোঁ তেখেতলোকে হয়তো বুজি পাব আৰু তেখেতলোকে হয়তো জানেও, তথাপিও মই এটা চেষ্টা কৰিলোঁ পুনৰবাৰ যিসকলে হয়তো থাকি গৈছিলে বা গম পাব থাকি গৈছিলে, তেওঁলোকে যাতে বুজি পাওক। আৰু আজি আপোনালোকে এই ভিডিঅ'টো মোৰ লগত চোৱাৰ কাৰণে বা সময়কণ দিয়াৰ কাৰণে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সদায় কোৱাৰ দৰে মই ভগৱানৰ ওচৰত আৰু পৰমপিতা পৰমেশ্বৰ পৰমাত্মাৰ লগতে মহাজাগতিক প্ৰাণ শক্তিক ৰেকিকো মই প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোক আটাইসকলে কুশলে মংগলে থাকক আৰু বিশ্বত এই যিবিলাক সমস্যাবিলাক আহি আছে, সমস্যাবিলাক যাতে মহাজাগতিক প্ৰাণ শক্তি ৰেকিয়ে যেন সুস্থিৰ কৰি তোলে, পৃথিৱীখনক সুস্থিৰ কৰি তোলে, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকেও যাতে সুস্থ শৰীৰ লৈ পেলাই ধুনীয়াকৈ থাকে, সদায় হাঁহি ফূৰ্তিৰ মাজত আৰু এটা সুস্বাস্থ্য জীৱন পালন আপোনালোকে কৰিব পাৰে, যাতে তাৰ বাবে মই প্ৰাৰ্থনা জনাই পেলাই আজি আপোনালোকক এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।